নমস্কাৰ আপোনালোক আটাইকে স্বাগতম জনাইছো দীক্ষিতাছ ক্ৰিয়েশ্যন এণ্ড ফান ইউটিউব চেনেলটোলৈ। আজি বহুদিনৰ মূৰত এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে আমি ক'ৰবালৈ গৈ আছোঁ। আমি ক'লৈ গৈ আছোঁ কিছু সময় পিছতে আপোনালোকক জনাম। তাৰ বাবে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব লাগিব। আজি আমি অসমৰ এখন খুব ধুনীয়া ঠাইলৈ যাম। সঁচাকৈ খুব ধুনীয়া আৰু কিমান ধুনীয়া সেই কথাটো গম পাবলৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। যদি সম্পূৰ্ণকৈ চায় তেতিয়া গম পাব আচলতে ঠাইখিনি কিমান ধুনীয়া। আমি গৈও একেবাৰে আপ্লুত হৈ গৈছিলোঁ। ইমান ধুনীয়া ঠাই আমাৰ অসমত আছে। আহক তেন্তে পলম নকৰি আগবাঢ়ি যাওঁ। আপোনালোকৰ বহুতে নিশ্চয় ধৰিব পাৰিছে আমি কলি আহিছোঁ। তথাপিও মই কৈ দিছোঁ আমি আহিছোঁ পানীমূৰ জলপ্ৰপাতলৈ। ই অসমৰ অন্যতম সুন্দৰ পাহাৰীয়া জিলা ডিমা হাছাও পাৰ্বত্য স্বায়ত্তশাসিত জিলাত অৱস্থিত। প্ৰায় 3.5 ঘণ্টাৰ বাট অতিক্ৰম কৰি পানীমূৰ আৰক্ষী চকী পাৰ হৈ 1.5 কিলোমিটাৰমান বাট গৈয়ে আমি শুনিছিলোঁ পানীমূৰৰ উত্তাল মনহৰণীয়া সংগীত। পানীমূৰ জলপ্ৰপাতৰ মনোমোহা সৌন্দৰ্য ভালকৈ উপভোগ কৰাৰ আগতে এইবাৰ আমি আহক যাওঁ পানীমূৰৰ গাতে লাগি থকা শিৱ মন্দিৰলৈ। আমি আগবাঢ়ি গৈছোঁ পানীমূৰৰ গাতে লাগি থকা শিৱ মন্দিৰলৈ সেৱা জনাবলৈ। ঘৰৰ পৰা যিহেতু তেনেকৈ চাকি ধূপ লৈ যোৱা নহ'ল আৰু তাতো তেনেকুৱা একো বিশেষ ব্যৱস্থা দেখা নাপালোঁ, সেয়েহে দক্ষিণা এটা আগবঢ়াই সেৱা কৰিলোঁ। মন্দিৰত সেৱা জনাই এইবাৰ আগবাঢ়িছোঁ জলপ্ৰপাতত ব'টিং কৰিবলৈ।
প্ৰথমতে ভাবিছিলোঁ ব'টিং নকৰোঁ যিহেতু সাঁতুৰিব নাজানো, কিন্তু ব'টিং কৰি যিটো আমেজ পালোঁ সেই আমেজটো আচলতে আজিও পাহৰিব পৰা নাই। প্ৰকৃতিৰ ইমান ধুনীয়া সৃষ্টি নহয়নে? সঁচাকৈ প্ৰকৃতিৰ লগত আজিলৈ কোনেও ফেৰ মাৰিব পৰা নাই। আৰু চাওকচোন, প্ৰকৃতিয়ে আমাক কি দিয়া নাই? জীৱন, জীৱিকা সমস্ত প্ৰকৃতিয়ে আমাক দিছে। এয়াই পানীমূৰ জলপ্ৰপাত। পানীমূৰত শ্ৰদ্ধাৰ ভূপেন হাজৰিকাৰ গীতৰ ৰাংঢালী ছোৱালী চঞ্চলা কপিলীয়ে তিনিটা মূল সুঁতিৰ ৰূপ লৈ তললৈ জঁপিয়াইছে। কপিলীয়ে লগত লৈছে উমৰাংচু নৈখনকো। কপিলী জলবিদ্যুৎ প্ৰকল্পত মানুহৰ বাবে নিজৰ প্ৰাণৰ সমস্ত শক্তি দি আকৌ কপিলী আগুৱাই আহিছে পানীমূৰলৈ। এয়াই হৈছে চঞ্চলা চপলা প্ৰকৃতিৰ অন্যতম সৃষ্টি পানীমূৰ জলপ্ৰপাত। সঁচাকৈ প্ৰকৃতিৰ লগত কোনেও বলে নোৱাৰে। প্ৰকৃতিৰ সমান সৌন্দৰ্যৰ অধিকাৰী কোনো হ'ব নোৱাৰে। এয়া প্ৰকৃতিৰ অনুপম সৃষ্টি। লাহে লাহে পানীমূৰ জলপ্ৰপাতক বিদায় জনোৱাৰ সময় সমাগত হৈছিল। এটা কথাই মনত বৰ বেয়াকৈ আঘাত সানিছিল। আমি মানুহ হৈ প্ৰকৃতিক এনেদৰে লেতেৰা কৰিছোঁ। মানুহবোৰে য'তে ত'তে খাই বৈ এনেদৰে পেলাই থৈ আহিছিল। জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমাৰ অন্তত এইখিনি কৰ্তব্য আছিল যাতে আমি পৰিৱেশ প্ৰকৃতি চাফা কৰি ৰাখিব পাৰোঁ। এয়া আমাৰ কৰ্তব্য আৰু এয়া আমিয়ে কৰিব লাগিব। এই ক্ষেত্ৰত যেন সকলো পৰৱৰ্তী পৰ্যায়ত সচেতন হয়। আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিবলৈ নাপাহৰিব, লগতে শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গলৈ, আৰু যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব বাটনটো দবাই দিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোক আটাইলৈ বহুত বহুত ধন্যবাদ। পুনৰ এটি নতুন ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, নমস্কাৰ।